মোক দেখো মোক জুৰি এনেকৈ চুলি কাটিব গৈ আছো জুইৰে চুলি কাটিব তো হে দোস্ত ৱেলকাম বেক টু মাই সেকেন্ড চেনেল ডিম্পুজ ব্লগ আৰু আমাৰ মন্দিৰটোৰ কাম হোৱাই নাই ৰ'ব হৈ যাব আৰু বেছি দিন নাই পুৰা তীব্ৰ গতিত কাম চলি আছে আৰু এয়া বন্ধু পাৰ্টিৰ প্ৰাঞ্জলে বাইক ষ্টাৰ্ট দি দিলে জুইৰে জুই তো বল এতিয়া চুলিটো কিহেৰে কাটিম জুই লগাই আগ লগাই দিগা আগ চুলি জুইৰে চুলি কাটিম কেঁচিৰে নহয় জুই শেষ দে আজি শেষ এটা একদম সঁচা কথা কওকচোন আপোনালোকে কিমান টকাত চুলি কাটে মই বাৰু 25 টকাত কাটো মানে টাউনত গ'লে 30 টকা 35 টকামান লয় কিন্তু আমাৰ এই গাঁৱতে 25 টকাত কাটা হয় তো মই ইয়াতে কাটো কিন্তু আজি 25 টকীয়া নহয় আজি জুইয়েন দাম ল'ব কিমান টকা অ' ভাই এনে পুৰি চুলিটো নাছে আছে টেনশ্যন ল'ব নালাগে সি মোৰ লগৰে হয় চন্দন টেনশ্যন ল'ব নালাগে বলক এই পালোৱেই আমাৰ পৰা 1 কিলোমিটাৰ নহয় বহুত দিনৰ পৰা কৈ আছিল যে মোৰ বোলে কিবা জুইৰে চুলি কাটি দিয়ে পালোৱে সেই আগত এইখন সেইখন খোলা ষ্টৰি আহিছে চন্দন দা মানে জুই জ্বলিটো নাযায় জুই জ্বলি নাযায় সি জুই কিন্তু জ্বলিব আগতে কাটি পাইছে নে নাই আগতে কাটিছোঁ আৰু এইবাৰ থাৰ্ড টাইম হ'ব 3 নম্বৰ হ'ব আৰু ভিডিঅ'টো কৰি উঠি চাওঁ কি হয় আমি ৰাইজে দেখা পাব আপোনালোকে দেখা পাব আমিও দেখা পাম এটাই কৰিম আপোনালোকেতো দেখা পাব ৰ'ব মোৰ কিন্তু জ্বলিব মানে মোৰ জীৱনটো কিবা এক্সপেৰিমেণ্ট হেন হৈছে বিভিন্ন এক্সপেৰিমেণ্ট সদায় কৰি থাকোঁ এয়া তো জুই আৰু চুলিক চিন্তি দুয়োটাকে চিন্তি অলপ আৰম্ভ কৰোঁ আমি তো দাদা পোনপ্ৰথমতে কি কৰিব একদম ফাৰ্ষ্ট প্ৰথম কথা আমি চুলিটো বৰ্তমান অলপ ছেটিং কৰি ল'ম ছেটিং অলপ কাটি ল'ম আচ্ছা জুই জ্বলোৱাৰ আগত মানে ঠিক ঠাক কৰি ল'ব আৰু এইটো কোন ছোৱালী আহিলে খাওক একো নহয় হে মিষ্টাৰ বিনেজি একবাৰ চুলি কাটিছিলে মনত আছে না আপোনালোকৰ ভিডিঅ'টো তো চাওক কিছু কাটি ল'লে আৰু এতিয়া জুই লগাই দিয়া হ'ব চুলিত আৰু আমাৰ নাপিতটো চাওক চন্দন দা পুৰা ষ্টেণ্ডাৰ্ড নাপিত আৰু চশমা টচমা মাৰি মানে নাপিতে নাই নাপিতৰ দোকান আৰু এতিয়া মেইন জুইটো লগোৱাৰ আগত কেণ্ডেলেৰে কাষৰ চুলিখিনি বোলে অলপ অলপকৈ পুৰি ল'ব মানে ওপৰটো বেলেগ এটা আছে আমাৰ চিষ্টেম এইটো খাদ্যটো চাইডটোহে কৰিম চাওক এই ট্ৰাই কৰি ছবি জুইটো লাগি যাব না কেতিয়াবা লাগি যায় না লাগি নাযাব নাচ দিলে লাগি যাব নাচ দিলে লাগি যাব আপা আপি ল'ৰা ছোৱালী বুঢ়া তিৰি মৰত সকলোকে কৈছোঁ ঘৰত চেষ্টা নকৰিব এইবিলাক কৰিবলৈ এখেতসকলে শিকি আহিছে আপুনি কৰি দিব আৰু ঘৰত জচতে ফায়াৰ ব্ৰিগেড মাতিব লাগিব বাচা আৰু এই যিখিনি ছাই আছে ন সেই ছাইখিনি এনেকুৱাকৈ খুৰ এখনেৰে পেলাই দিয়ে তললৈকে আৰু পূৰা হৈ গ'ল সকলো ৰেডি জুই লগাবলৈ সাজু নেকি জুই লগাবলৈ সাজু পূৰা জুই লগাই দিব জুই লগাই দিম এইটো গোটেইখিনি জুই লগাই দিম ৰেডি ভাগা লাগিছে নেকি নাই ভয় লাগে লাগছি অলপ ভয় লাগে চুলি ভয় লাগি আছে নেকি জুই যি লগাব কিবা মলম চলম দি লগাব নে জুই লগাই দিব আচ্ছা আমি এতিয়া এইখিনি বস্তু দিম আচ্ছা এইখিনি বস্তু গোটেই চুলিত এপ্লাই কৰিম এইখিনি এপ্লাই কৰাৰ পিছত মানে কি জুইটো আস্তে আস্তে নিজে উঠি ল'ব আৰু এইখিনি বস্তু মানে কি নামটো নকওঁ যদি নামটো কওঁ নহয় কোনোবা আৰু তাই এপ্লাই কৰি দিব ঘৰত সমস্যা হৈ যাব আপোনালোকে ঘৰত চেষ্টা নকৰিব এইবিলাক প্ৰফেচনেল হয় এইবিলাকে দিহে জুই লগাই দিব আপোনালোকে যদি কেৰাচি আৰু মিঠাতেল মিক্স কৰি পেলাই চেছ আৰু ঠাণ্ডা লাগিব জুইখিনি কৰি থাকোঁতে এতিয়া ৰেডি জুই ওম নম শিৱায় নমো 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 নাৰায়ণ নমো নমো অ ভাই মোক দেখো মোক জুলি আৰু এতিয়া চুলিখিনি ধুব লাগিব কাৰণ এই চাইটাই ৰৈ গ'ল না ভিতৰত পুৰা একদম ভালকৈ ধুলে চব গুচি যাব কি এক্সপিৰিয়েঞ্চ
জুইৰে চুলি আচ্ছা কি এইটোত মুঠটো সোমাই দিম নেকি জিন্দেগী মাছ পুৰাৰ পাছত যি ধুৱে মাছ যেনেকুৱা গন্ধ ওলাই না তেনেকুৱা গন্ধ চুলিৰ পৰা মোৰ ওলাই আছে আৰু এতিয়া চুলিখিনিত আৰু কিবা কিবি হ'ব অলপ স্প্ৰে চে মাৰা হ'ব বোলে ইমান সহজ নহয় এতিয়া মোৰ চুলি চাওক কেনেকুৱা হৈছে তাৰ চুলি চা এই মনত আছেনে ভাড়া ঘৰত ডাইলগটো তাৰ চুলি চা মোৰ চুলি চা এতিয়া জুই জ্বলোৱাত বা কিমান টকা লাগিল কিমান বা হ'ল চাওঁ ৰ কিমান মান টকা হ'ল জুইৰে চুলি কাটাৰ কাৰণে এতিয়াতো পইচাটো বেছি হ'ল এতিয়া এতিয়া তোমাৰ কাৰণে এতিয়া বেছিকৈ লওঁ নে কমকৈ লওঁ কিবা এটা লৈ দিয়া নাই তোমাৰ হেয়াৰ কাৰণে 150 আৰু বেয়াৰ